স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী। আজি আমি অনুষ্ঠানৰ বাবে উপস্থিত আছো ধুবুৰী জিলাৰ কামানডঙাত। দেশী জনগোষ্ঠীসকলৰ যি পুষ্ণা উৎসৱ, সেই পুষ্ণা উৎসৱ আজি আপোনালোকক আমি দেখুৱাম অনুষ্ঠানৰ জৰিয়তে। দেশী জনগোষ্ঠী হৈছে মুছলমান সমাজৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক জনগোষ্ঠী। বক্তিয়াৰ খিলজীৰ দিনত আমি সেই ইতিহাস কম আপোনালোকক। বক্তিয়াৰ খিলজীৰ ইতিহাস, বক্তিয়াৰ খিলজীৰ দিনতেই দেশী জনগোষ্ঠীৰ যি বসতি, সেই বসতিৰ বীজ সংৰোপিত হৈছিল অসমত। বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা আৰু কামৰূপৰ এটা অংশত দেশী জনগোষ্ঠীৰ লোকসকলৰ বীজ সংৰোপিত হৈছিল। আৰু তেতিয়াৰে পৰা তেওঁলোকৰ যি জীৱনধাৰা, তেওঁলোকৰ লোক সংস্কৃতি পৰম্পৰা কি ধৰণে চলি আহিছে এতিয়ালৈ, আমি আপোনালোকক সেইসমূহ দেখুৱাম, সেই সংস্কৃতি দেখুৱাম, সেই লোকাচাৰ, দেশী লোকসকলৰ দৈনন্দিন জীৱন যাত্ৰাৰ যি পৰম্পৰা, তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাৰ যি প্ৰণালী, সেয়া আমি আপোনালোকক দেখুৱাম অনুষ্ঠানৰ জৰিয়তে। আজি অনুষ্ঠানত কি কি থাকিব সেয়া চমুকৈ কৈ দিছোঁ। মোৰ হাতত এখন তালিকা আছে। দেশী সংস্কৃতি আৰু পৰম্পৰাৰ বৰণ নৃত্য, অৰ্থাৎ অতিথিক কি ধৰণে আদৰণি জনোৱা হয় দেশী জনগোষ্ঠীয় পৰম্পৰাত, সেই নৃত্য আমি আপোনালোকক দেখুৱাম। লগতে থাকিব বিয়া গীত, দেশী জনগোষ্ঠীয় লোকসকলৰ বিবাহ অনুষ্ঠানত যি বিয়া গীত পৰিৱেশন কৰা হয় সেয়া থাকিব। এউৰি মাগী ফুৰা গীত, অৰ্থাৎ পুষ্ণা উৎসৱৰ লগত সংগতি ৰাখি যি ধৰণে ভোজ ভাত খোৱা হয়, আমি যি ধৰণে উৰুকাৰ ভোজ ভাত খাওঁ, ঠিক সেইধৰণে পুষ্ণাত কি ধৰণে উৰুকাৰ ভোজ ভাত খোৱা হয়, এউৰি মাগি কি ধৰণে ভোজ ভাতৰ আয়োজন কৰা হয়, সেই পৰম্পৰা সম্পৰ্কে আমি আপোনালোকক জনাম। লগতে পুষ্ণাৰ পিঠাগুৰি কি ধৰণে ইয়াত খুন্দে, পিঠা কি ধৰণে পোৰা হয়, সেয়াও আমি আপোনালোকক দেখুৱাম। লগতে চিৰা কুটাৰ দৃশ্য আমি দেখুৱাম। ইয়াৰ উপৰিও চিডল বনোৱা দৃশ্য, পৰম্পৰাগত খাদ্য দেশী লোকসকলৰ চিডল কি ধৰণে প্ৰস্তুত কৰা হয় সেয়া আমি আপোনালোকক দেখুৱাম। ইয়াৰ উপৰিও দেশী লোকসকলৰ যি সংস্কৃতি, লোককৃষ্টি, সেয়া দেখুওৱাৰ উপৰিও এই অঞ্চলটো যিহেতু বৃহত্তৰ এটা অঞ্চল, এই অঞ্চলত কেৱল দেশী জনগোষ্ঠীৰ লোকেই নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে, বিভিন্ন ধৰ্মৰ লোকে অতি সমিল মিলেৰে বসবাস কৰে। সেয়ে আমি ইয়াত বড়ো জনগোষ্ঠীয় নৃত্য, আদিবাসী সংস্কৃতিৰ নৃত্য, লগতে কোচ ৰাজবংশীসকলৰ যি কৃষ্টি, সেয়াও আমি আপোনালোকক দেশী লোকসকলৰ সংস্কৃতিৰ সমান্তৰালকৈ প্ৰদৰ্শন কৰিম। আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম। তাৰ পূৰ্বে আমি দেখুৱাবলৈ বিচাৰিছোঁ দেশী জনগোষ্ঠীয় বৰণ নৃত্য, যি নৃত্যৰে অতিথিসকলক আদৰণি জনোৱা হয় যিকোনো অনুষ্ঠানত। আৰু এইসকল বৰণ নৃত্য শিল্পী সাজু হৈ আছে, তেওঁলোকৰ জৰিয়তে আমি অনুষ্ঠান আৰম্ভ কৰিম। তাৰ পাছতে আমি অনুষ্ঠানৰ মাজলৈ সোমাই যাম। দেশী লোকসকল আচলতে কি, তেওঁলোকৰ সংস্কৃতি পৰম্পৰা ইতিহাস কি, সেই সম্পৰ্কে আমি কথা পাতিম।
আমি যেহেতু উপস্থিত আছো কামানডঙ্গা অঞ্চলত পুষ্ণা উৎসৱত দেশী জনগোষ্ঠীৰ আসলতে পুষ্ণা উৎসৱনো কি আমি আপোনালোকক কৈছো আৰম্ভণিতে পুষ্ণা উৎসৱ সম্পৰ্কে আমি এটা চমু বিৱৰণ দিছো কিন্তু আসলতে বিশদভাৱে পুষ্ণা কি সেয়া আমি জানিম আমাৰ সৈতে আছে ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সৈয়দ হেদায়তুল্লাহ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো অনুষ্ঠান এপলকলৈ আমি যেহেতু আপোনালোকৰ অঞ্চললৈ আহি পুষ্ণা উৎসৱ কি দেশী জনগোষ্ঠী আসলতে কি তেওঁলোকৰ ইতিবৃত্ত কি সেইসমূহ জনাৰ চেষ্টা কৰিছো অনুষ্ঠানৰ জৰিয়তে গীত মাত সকলো আজি আমাৰ অনুষ্ঠানত আছে প্ৰথমে জানিব বিচাৰিছো আসলতে পুষ্ণা কি যেহেতু আমি পুষ্ণা অনুষ্ঠানত উপস্থিত আছো পুষ্ণা কি আসলতে দেশী জনগোষ্ঠীসকলৰ হয় মই ND24ক ধন্যবাদ জনাইছো মই শেখ হেদায়তুল্লাহ মই দেশী জনগোষ্ঠী মঞ্চ অসমৰ দুটা কাৰ্যকালৰ সভাপতি আছিলো আৰু ৰত্নপীঠ কলেজৰ অধ্যক্ষ আছিলো তে আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজকে কথা জনাবলৈ আনন্দ অনুভৱ কৰিছো যে মূল অসমৰ যেটো মেইন ষ্ট্ৰীম অসম বুলি কওঁ তাতে যেটো ভগালী বিহু পাতে সেই ভগালীটো নলবাৰীলৈকে আহি দমাহি হয় বৰপেটাৰ ফালে আহি দমহি হয় তাৰ ভাতে যেটো আপোনাৰ অবিভক্ত গোৱালপাৰাত সোমালে এইটো দমাসি হয় দমাসি দমাহি পুষ্ণা দমাসি আমাৰ ফালে কয় পুষ্ণা দমাসি মাঘ আৰু পুখৰ সংক্ৰান্তি যেটো দমাহি হয় সেইটো পুষ্ণা দমাসি পুষ্ণা হিচাপে আমি দেশীসকলে উদযাপন কৰোঁ এইটো কচ কমতাৰ একালৰ উৎসৱ এইটো ৰাজবংশীসকলে এতিয়াও পাতে পুষ্ণা হিচাপে পাতে আমিও পুষ্ণা হিচাপে পাতো আমাৰ দেশী জনগোষ্ঠী মানুহখিনি কৃষিজীৱী মানুহ এলো গৰু হালোৱা মানে ৰাখল আৰু কৃষক এৰ সম্পৰ্ক যে শালি ধানৰ খেতি উঠাৰ লগে লগে আমাৰ ৰাখলখিনিয়ে যিকি আমি ৰাখল বুলি কওঁ ৰাখলখিনিয়ে এই গাঁৱে গাঁৱে গৈ এউৰি মাগি চাউল আৰু পইচা তেওঁলোকে যোগাৰ কৰে আৰু মূল অসমত যেতিয়া যিদিনাখন উৰুকা পাতে সেইদিনাখনে আমাৰ ৰাখলসকলে মিলি ৰাখল ভাত খায় আহল ভাত বা ৰাখল ভাত কয় সেইটো হ'ল আমাৰ পুষ্ণাৰ মূল উৎসৱ আৰু পিছদিনাখন ৰাতিপুৱা উঠিয়ে আমাৰ ৰাখলহঁতে গৰু গা ধুৱাব আমাৰ আইতাহঁতে মা বোৱাৰীহঁতে তেওঁলোকে কি কৰিব ৰাতিপুৱাতে উঠি চাউলৰ গুৰিৰে খলা চাপৰি পিঠা আমাৰ ভালে কয় চিতুৱা পিঠা বনাব আৰু গৰু যিহেতু কান্ধেৰে এই ধান উৎপাদন কৰিছে গৰুক সেই পিঠা খুৱাব এইটো মূল আমাৰ এটা অনুষ্ঠান আৰু সেই গৰুক লোহা গৰম কৰি দাগনি দিয়ে চাউলৰ গুৰি ভিজাই পেলাই গ্লাছেৰে এৰি দিয়ে আৰু দিনটো আমাৰ মানুহখিনিয়ে পিঠা পনা খায় আৰু বিভিন্ন ধৰণৰ খেল ধেমালি কৰে এইটো হ'ল আমাৰ পুষ্ণা বা পুষ্ণা দমাসি এই অনুষ্ঠানটোৱে আমি আৰম্ভ কৰিছো আমাৰ যে জাতি সত্তা পৰিচয় সংকট দূৰ কৰাৰ কাৰণে দেশীসকলে এতিয়া পুষ্ণা মানা আৰম্ভ কৰিছে যদিও 14 জানুৱাৰী তাৰিখে আমাৰ পুষ্ণাৰ মূল উৎসৱটো গৈছে এতিয়া ইয়াত এই কামানডাঙ্গা অঞ্চলত আমি আনুষ্ঠানিকভাৱে আমাৰ ঐতিহ্য আমাৰ পৰম্পৰা আমাৰ সাংস্কৃতিক কাম কাজখিনি ঐতিহ্যখিনি দেখুৱাবলৈ ৰাজহুৱাকে আমি এই পুষ্ণা ইয়াত পাতিছো যেটো ভৌগোলিক পৰিসীমাৰ কথা আপুনি ক'লে নলবাৰী বৰপেটা পাৰ হৈ অহাৰ পাছতে ভৌগোলিকভাৱে নামসমূহ সলনি হৈ যায় সেই নামসমূহ সলনি হোৱাৰ পাছত পৰম্পৰাৰ কিছু সলনি হয় নেকি হয় কিছু মানে এখন নদী পাৰ হলে 7 মাইল 10 মাইল পিছ কৰে ভাষাৰো অলপ সাল সলনি হয় কামানডাঙ্গাৰ দেখি মানুহে যিটো ভাষা কয় আমাৰ ফালে দেখি মানুহে সেই ভাষাটো নকয় অলপ পৰিৱৰ্তন আছে নিশ্চয় আছে কিন্তু মূল কথাটো হ'ল ভাষিকভাৱে আৰু সাংস্কৃতিকভাৱে আমি জড়িত হৈ আছো এতিয়া আপনি বৈতামাৰী আপনি চম্পাৱতী নদী পাৰ হৈছে চম্পাৱতী নদী পাৰ সিফালে তাৰ যেটো ভাষা আৰু চম্পাৱতী নদী পাৰ হলে ইফালে ভাষাটো আৰু তেওঁলোকে যেতিয়া দমাসি কয় ইফালে আকৌ পুষ্ণা দমাসি কয় ইফালে আকৌ পুষ্ণা কয় অলপ সাল সলনি হৈ গৈ থাকে কিন্তু মূল কথা হ'ল যি সংক্ৰান্তিৰ উৎসৱটো দেশীসকলে খুব ভালকে মানে গতিকে এইটো তেওঁলোকে আমাৰ মূল জাতীয় উৎসৱ যদিও বিহু আৰু আমাৰ ফালে আমি ভগালী এই ভগালীৰ পুষ্ণাটোকে আমি দেশীসকলে আমাৰ নিজস্ব জনগোষ্ঠীয় জাতীয় উৎসৱ হিচাপে পালন কৰোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমি পুনৰ আপোনাৰ সৈতে কথা পাতিম কিছু আমাৰ পাছত এই ধৰণে এওঁলোকৰ যি সংস্কৃতি পৰম্পৰা তাৰ কিছু আভাস দিয়াৰ চেষ্টা কৰিলো পুষ্ণা আসলতে কি যেহেতু আমি উপস্থিত আছো বৰ্তমান ধুবুৰী জিলাৰ কামানডাঙ্গা অঞ্চলত পুষ্ণা উৎসৱত এই অঞ্চলত উপস্থিত থাকি পুষ্ণা উৎসৱৰ এই অনুষ্ঠানৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিছো দেশীসকলৰ পৰম্পৰা কি তেওঁলোকৰ ঐতিহ্য কি আসলতে তেওঁলোকৰ যি শিপা সেই শিপা কি আমি অনুষ্ঠানৰ মাজলৈ গৈছো তাৰ পাছত আমি পুনৰ কথা পাতিম তেওঁলোকৰ সম্পৰ্কে আৰু অধিক আমি জনাৰ চেষ্টা কৰিম লগতে দৰ্শকসকলকো জনোৱাৰ চেষ্টা কৰিম অনুষ্ঠানৰ জৰিয়তে এবাৰ আমি অনুষ্ঠানত দেখুৱাম গোৱালিনী নৃত্য এইসকল গোৱালিনী নৃত্যৰ শিল্পী সাজু হৈ আছে দেশী জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰাৰ অংশ হৈছে গোৱালিনী নৃত্য আমি এবাৰ আপোনালোকৰ ওচৰত দেখুৱাবলৈ লৈছো গোৱালিনী নৃত্য
এইমাত্ৰ দেখুৱালোঁ গোৱালিনী নৃত্য। দেশী জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাৰ অন্যতম অংশ হৈছে গোৱালিনী নৃত্য, আৰু এই একে গোৱালিনী নৃত্য দেখিবলৈ পোৱা যায় কোচ ৰাজবংশী সমাজতো। আমি পুনৰ আহিছোঁ শ্বেখ হেদায়তুল্লাহ ডাঙৰীয়া আপোনাৰ ওচৰলৈ। গোৱালিনী নৃত্য কোচ ৰাজবংশী সমাজত তেওঁলোকৰ পৰম্পৰাৰ এটা অংশ গোৱালিনী নৃত্য, লগতে দেশী জনগোষ্ঠীৰ লোকসকলৰ এটা পৰম্পৰাগত নৃত্য বা সংস্কৃতিৰ এটা অংশ গোৱালিনী নৃত্য। একে কি ধৰণে হ'ল? যদিও দেশীসকলে কোচৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম হৈছিল, ধৰ্ম পৰিৱৰ্তন কৰিছিল, যিটো তেওঁলোক সংস্কৃতি পৰিৱৰ্তন কৰাছিল, ভাষাটো পৰিৱৰ্তন আছিল। ভাষাত যদিও কিছু মুছলমান শব্দ সোমাইছিল, কিন্তু গীত নৃত্যত আপুনি ইয়াৰ পিছত বিয়া গীত আপুনি চাব, আমাৰ গীতত শ্যাম, কালা, কালিয়া মানে কৃষ্ণ, কেষ্ট, শ্যাম, কালা, কালিয়া, ৰাধা এই কথাবিলাক দেশীসকলে মুছলমান হৈও অহৰহ এই গীতে পৰিৱেশন কৰি থাকে। যিকোনো গীতত তেওঁলোক শ্যাম কালাৰে ও শ্যাম কালিয়াৰে, শ্যামৰে, হৰি বলান দিয়া, কেষ্ট বলান দিয়া এই কথাবিলাক কৈয়ে থাকে। মানে সংস্কৃতিৰ ধাৰাটো তেওঁলোকে তেনেকেই ৰাখিছে। কোনো ইছলামিক সংস্কৃতি মুছলমান বা দেশী জনগোষ্ঠীৰ মানুহে অনুসৰণ কৰা নাই। গতিকে এতিয়াও যদিও কিছু কথাত বা সাজ পোছাকত এতিয়া কোচ ৰাজবংশী ছোৱালীসকলে হালধীয়া ধৰণৰ পাটানি পিন্ধি তেওঁলোকে নৃত্য কৰিব, একে গোৱালিনী নৃত্য কৰিব। আমাৰ ছোৱালীয়ে এতিয়া পাটানি পিন্ধাটো এৰিছে, কোনোবাই পাটানি পিন্ধাও আৰম্ভ কৰিছে, কিন্তু সেই ৰঙাপাৰীয়া বগা শাৰী পিন্ধি তেওঁলোকে গোৱালিনী নৃত্যটো কৰে। বাজনাটো সেই একে, এই গীতটো দেখিছে দেশীসকলে গাই ৰেকৰ্ড কৰি সেই ৰেকৰ্ডৰ জৰিয়তে বজাই এই নৃত্যটো কৰিছে। সেইকাৰণে সাদৃশ্য আছে। হয়, মানে যিসকল কোচ ৰাজবংশী মূলৰ লোক পূৰ্বতে তেওঁলোক ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, কিন্তু সংস্কৃতি একে থাকি গ'ল, পৰম্পৰা একে থাকি গ'ল, যাৰ ফলশ্ৰুতিত আজি দুয়োখন সমাজত গোৱালিনী নৃত্যৰ দৰে পৰম্পৰা দেখিবলৈ পোৱা যায়, যিসমূহ পৰম্পৰাৰ মাজত বা সংস্কৃতিৰ মাজত সাদৃশ্য আছে। নহয় জানো কথাটো? অকল নৃত্য গীতেই নহয়, আপুনি যিখিনি লোকগীত আমাৰ প্ৰতিমা বৰদলৈয়া বাইদেৱে যি গীতবিলাক গাইছে সেইবিলাক এসময়ত দেশী গীত বুলিহে পৰিচিত আছিল। 1958 চনৰ পিছত সেই গীতবিলাকক যেতিয়া ৰেডিঅ' চেণ্টাৰত গাবলৈ গৈছিল প্ৰতিমা বাইদেউ, তেতিয়া ভূপেন হাজৰিকাই কি গীত, না বঙলা না অসমীয়া বা মধ্যমীয়া গীত, তেতিয়া ভূপেন হাজৰিকাই নামটো দিছিলে যে কামৰূপৰ যেনেকৈ কামৰূপীয়া গীত, এইবিলাক গোৱালপাৰাৰ মানুহে গায়, গতিকে গোৱালপাৰীয়া গীত, গোৱালপাৰীয়া লোকগীত হ'ল। কিন্তু অচিদৰে গৌৰীপুৰৰ বা এই অঞ্চলৰ দেশী মানুহে যি বাৰা বানতে বা বাৰা ভুকাওতে বা হাতী ধৰোঁতে, খেতি বাতি কৰোঁতে যি গান গাইছিল, প্ৰেমৰ বিহৰ বেদনাৰ গান, সেইবিলাকে দেশী লোকগীত এতিয়া ৰাজবংশী লোকগীত বুলি কয়, গোৱালপাৰীয়া লোকগীত। গতিকে লোকগীত লোক সংস্কৃতি একে হৈ আছে। মানে যি এটা ধাৰণা থাকে মানুহৰ মনত, গোৱালপৰীয়া লোকগীত, কোচ ৰাজবংশী লোকগীত বা দেশী লোকগীত আচলতে একেটাই বস্তু। এতিয়া মাইকেল বসুমতাৰী যেতিয়া খ্ৰীষ্টান হ'ব, সেই একে মানে বীৰ সিং বসুমতাৰী তেওঁ কিন্তু আকৌ বড়ো জনগোষ্ঠী, বড়ো একেই বড়ো, খ্ৰীষ্টিয়ান আৰু হিন্দু হৈ আছে, কিন্তু সংস্কৃতি একে, পোচাক একে সংস্কৃতি। ঠিক তদ্ৰুপ ঘটনা আমাৰ মুছলমানখিনি, দেশী মানুহখিনি কি কৰিলে, ধৰ্মান্তৰিত হৈ টাইটেলটো আৰু পোচাকটো বাদ দিলে, বাকী কথাখিনি একাকাৰ হৈ থাকিল। টাইটেল আৰু পোচাকটো বাদ দি ধৰ্মত বেছি লাগে থকাৰ কাৰণে আমাৰ মানুহ সম্পূৰ্ণৰূপে সংস্কৃতিৰ পৰা বাহিৰত গুচি গ'ল। আমি সেই সংস্কৃতিক উদ্ধাৰ কৰি চৰ্চা কৰি প্ৰসাৰৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ প্ৰভু ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰিছোঁ ভাগৱত ব্যাখ্যানুষ্ঠান। এয়া বিশ্বাসে মিলয় হৰি। ND24 গুৰুগৃহৰ এই ভাগৱত ব্যাখ্যানুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকল। আমাৰ সৈতে উপস্থিত থাকিব ডিব্ৰুগড়ৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা, বিশ্বনাথৰ বিনীত বৰা, দৰঙৰ দুলাল কুমাৰ বৰুৱা, গুৱাহাটীৰ দীপক ব্ৰহ্ম, কলিয়াবৰৰ সমীৰণজ্যোতি হাজৰিকা, গুৱাহাটীৰ লৱ দাস, ধেমাজিৰ নিৰঞ্জন ভূঞা। প্ৰতিপুৱা 4:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহত বিশ্বাসে মিলয় হৰি। কৃষ্ণ প্ৰভু ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰিছোঁ ভাগৱত ব্যাখ্যানুষ্ঠান। এয়া বিশ্বাসে মিলয় হৰি। ND24 গুৰুগৃহৰ এই ভাগৱত ব্যাখ্যানুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকল। আমাৰ সৈতে উপস্থিত থাকিব ডিব্ৰুগড়ৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা, বিশ্বনাথৰ বিনীত বৰা, দৰঙৰ দুলাল কুমাৰ বৰুৱা,
গুৱাহাটীৰ দীপক ব্ৰহ্ম কলিয়াবৰৰ সমীৰণ লোকসকলৰ মাজত আছো দেশী লোকসকলৰ পৰম্পৰাগত উৎসৱ পুষ্ণা এই পুষ্ণা উৎসৱ আপোনালোকৰ মাজত আমি দেখুৱাই আছো দৰ্শকসকলক দেখুৱাই আছো ইয়াত থাকি আমি দেশী লোকসকলৰ সংস্কৃতি দেখুৱাৰ চেষ্টা কৰিছো মোৰ সৈতে এগৰাকী দেশী জনগোষ্ঠীৰ লোকশিল্পী আছে নাম সেকেন্দাৰ আলী আপোনাক স্বাগতম জনাইছো অনুষ্ঠানলৈ এওঁ দেশী জনগোষ্ঠীৰ এগৰাকী লোকশিল্পী আচলতে দেশী গীত কি তাকে আমি আজি আপোনালোকক দেখুৱাম শুনাম সেকেন্দাৰ আলীৰ জৰিয়তে ধুপুরি যে নারে দেশি মানসিয়া মেরা গাই ভাবায় গান ধুপুরি যে নারে দেশি মানসিয়া মেরা গাই ভাবায় গান গাই ভাবায় গান ভাষামি কুশেনার পদ্ম ফুরান এগিলায় হইলে কামারে মুখের গান ভাষামি কুশেনার পদ্ম ফুরান এগিলায় হইলে আমার মুখের গান গীতাং দুয়ারি আমরা রে ভাই আমার না মুখের গান ধুপুরি জেলারে দেশি মানসি আমেরা গাই ভাবায় গান ধুপুরি জেলারে দেশি মানসিয়া মেরা গাই ভাবায় গান ব্রহ্মপুত্র নদী আরে গঙ্গারে ধার তামা নদী কামন ডাঙ্গারে পার ব্রহ্মপুত্র নদী গঙ্গারে ধার তামা নদী কামন ডাঙ্গারে পার এই নদী গুলার পারে পারে বসত করি আমরা সবাই মিলে ভাই ছোট ছোট বান্দিরে ঘেরি ঘর আমরা রাম রহিম সাদা সিদা ভাই বিদ্যা বুদ্ধি আমার কিছুই রে নাই রোদতি পুরি ঝড়িটি ভিজি খাবার বেলা খাই শীতল সুটকা পুরি ধুপুরি যে নারে দেশি মানসি আমেরা গাই ভাবায় গান ধুপুরি যে নারে দেশি মানসি আমেরা গাই ভাবায় গান ভাষানি কুশেনারে পদ্ম পুরান এগিলায় হইলে কামার মুখের গান ভাষানি কুশেনার পদ্ম পুরান এগিলায় হইলে কামার মুখের গান গীতাং দুয়ারি আমরা রে ভাই আমার না মুখের গান ধুপুরি জেলারে দেশি মানসিয়া মেরা গাই ভাবায় গান 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 দেশী জনগোষ্ঠীৰ সমাজত কি ধৰণে বিয়া এখন বিবাহ সম্পন্ন হয় সেয়া আমি আপোনালোকক এবাৰ দেখুৱাম কিন্তু আপুনি জানি আচৰিত হ'ব যে ইছলামিক সমাজতো সেন্দুৰৰ ব্যৱহাৰ হয় হৰিনাম কৃষ্ণৰ নাম লোৱা হয় বিয়া গীতত সেয়া কি ধৰণে সম্ভৱ হৈছে আমি জানিম আপোনাক স্বাগতম অনুষ্ঠানলৈ আপোনাৰ পৰিচয়টো জানিব বিচাৰিম প্ৰথমে ধন্যবাদ ND24 মোৰ নাম ইছাইৰা বানু আৰু মোৰ গোৱালপাৰাত ঘৰ একচুৱেলি আৰু মোৰ দেউতাৰ ঘৰ ইয়াতে হয় ইয়াত মানে আগমনি গৌৰীপুৰীয়া হয় মই গৌৰীপুৰীয়া ছোৱালী কিন্তু গোৱালপাৰা বোৱাৰী হয় আপুনি বোৱাৰী আপুনি আমি যিটো কথা উল্লেখ কৰিছোঁ যে দেশী জনগোষ্ঠীৰ লোকসকলৰ সমাজত যি ধৰণে বিবাহ সম্পন্ন হয় সেয়া আমি দেখুৱাম অলপ পাছতে কিন্তু আমি যিটো কথা জানিব পাৰিছোঁ যে আপোনালোকৰ সমাজত সেন্দুৰ ব্যৱহাৰ কৰা হয় সাধাৰণতে ইছলাম ধৰ্মীয় প্ৰথামতে সেন্দুৰ ব্যৱহাৰ নহয় বিবাহত কৃষ্ণৰ নাম হৰিনাম বিয়া গীতত আছে কি ধৰণে সম্ভৱ হৈছে এই কেনেকুৱা পৰম্পৰা এইটো
ND24ক ময়ো স্বাগতম জনাইছোঁ আপোনালোক সকলোকে গোটেই টিমটোকে মই দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সাংস্কৃতিক সহ সম্পাদিকা হয় আৰু মই গৌৰীপুৰীয়া ছোৱালী আৰু বোৱাৰী হ'লোঁ গোৱালপাৰাৰ এতিয়া কৃষ্ণাই দেখুৱালী তো আমাৰ গৌৰীপুৰ অঞ্চলত এই সিন্দুৰৰ ব্যৱহাৰটো আদিতে আছিল আদিতে যিহেতু আমাৰ মানুহখিনি ধৰ্মান্তৰকৰণ হৈ কাৰণে আমি এতিয়া দেশী মুছলমান হৈছোঁ তো আমাৰ এই ব্যৱহাৰ বিয়াত আমি এইবোৰ এতিয়াও এৰা নাই মানে বিয়াৰ দিনাখনে আমি সিন্দুৰ ব্যৱহাৰ কৰোঁ অকল বিয়াৰ দিনা বিয়াৰ পিছদিনাৰ পৰা আৰু আমি সিন্দুৰ নলওঁ ইয়াতে আমাৰ আৰু বাকী আছে নিয়ম এতিয়া বিয়াৰ দিনাত আমাক সেই আমদালি বুলি কয় সেয়া লাগিব কল লাগিব আমি এই ডলাটো যেতিয়া সজাই ল'ম তাৰপিছত ইয়াতে চাকি চাইছে আমি চাকি জ্বলাব লাগিব তাতে আমাৰ সেই ঘট দুটা আছে সেয়া আমি ব্যৱহাৰ কৰোঁ এনেকুৱা ইয়াতে চাউল তাৰপিছত আপোনাৰ পইচা এনে কৰি বুলি কয় আগতে যে কৰি আছিলে সেইটোও ব্যৱহাৰ হয় এনেকুৱা দুবৰি বন সেয়া লাগে তো ইয়াতে আৰু বিভিন্ন বস্তু আমাৰ বিয়াত মানে ইয়াতে লাগে আৰু সেইটো আমাৰ নিয়ম ইয়াতে এখন সেন্দুৰ দেখিছোঁ অলপ দেখুৱাই দিব পাৰিব নেকি কেমেৰাত যদি আপুনি দেখুৱাই দিয়ে অকণমান বিপুলে যদি জুম কৰি দেখুৱাই এইটো কেমেৰা দেখুৱাব আপুনি আপুনি উঠাই আনিব পাৰে এখন মই এইটো দেখুৱাব বিচাৰিছোঁ যে ইছলামিক সমাজতো এই ধৰণে সেন্দুৰৰ ব্যৱহাৰ হয় দেশী জনগোষ্ঠীৰ বিবাহত নহয় জানো হয় হয় আমি দেশী জনগোষ্ঠীৰ বিবাহত আমি বিয়াৰ দিনাখনে সিন্দুৰৰ আমাৰ ব্যৱহাৰ কৰা হয় এইখিনি এই ধৰণে সেন্দুৰ লৈ এওঁলোক সাজু হৈছে বিবাহ কি ধৰণে সম্পন্ন হয় দেশী জনগোষ্ঠীৰ লোকসকলৰ মাজত সেয়া এবাৰ দেখুৱাব এওঁলোকে নক্সা ঢোলা দেখিয়া গাভৰুৰ মান বেৰৈ দেখিয়া বেৰৈ পাগল হৈছে চাইলন চিতাইতে মা কি সন্দেশ লাগে এক নাইলন চিতাইতে মা কি সন্দেশ লাগে একে তো সিন্দুরের ফোটায় আরো লাগে চুনো একে তো সিন্দুরের ফোটায় আরো লাগে চুনো গছ মধ্যে গছালি জমিন মধ্যে হালধি গছ মধ্যে গছালি জমিন মধ্যে হালধি বাসার কায় আছে দরদি তাই সেন মাখবে হালধি বাসার কায় আছে দরদি তাই সেন মাখবে হালধি বাসার নানি আছে দরদি তাই সেন মাখবে হালধি গছ মধ্যে গছালি জমিন মধ্যে হালধি গছ মধ্যে গছালি জমিন মধ্যে হালধি বাসার কায় আছে দরদি তাই সেন মাখবে হালধি বাসার কায় আছে দরদি তাই মাখবে হালধি বালির শিশা দেখি আরবিনি বালির শিশা দেখি আরবিনি কি বালিরে সিন্দুর পালু তু হই কোটায় কি বালিরে সিন্দুর পালি তু হই কোটায় আপনা নন্দক বাকালের বাসা থুয়া আপনা নন্দক বাকালের বাসা থুয়া কি বড়ুরে সিন্দুর আনি সহং যায়া কি বালিরে সিন্দুর আনি সহং যায়া মারোয়ার তলত থাকিয়া দামান সিন্দুর দেখাইছে মারোয়ার তলত থাকিয়া দামান সিন্দুর দেখাইছে কইনার মানি হাকাতি তাই শীষ দেখাইছে কইনার মানি হাকাতি তাই শীষ দেখাইছে তোমার নোয়ায় ভাঙরে কারণ তোমার নোয়ায় নাতিরে কারণ ঝমকা ঝমকি বাস পড়ে সীতারে সাজন ঝমকা ঝমকি বাস পড়ে সীতারে সাজন মারোয়ার তল থাকিয়া দামান সোনা দেখাইছে মারোয়ার তলে দেখিয়া দামান সোনা দেখাইছে কইনার মন হাকাতি তাই নাক দেখাইছে কইনার মন হাকাতি তাই নাক দেখাইছে তোমার নোয়ায়
পড়ে নাকেরে বাজন ঝমকা ঝমকি বাজ পড়ে নাকেরে কারণ মারো কাঁচা মান্দারের খড়িয়া খায় না দিয়া হরি কাঁচা মান্দারের খড়িয়া খায় না দিয়া হরি মই নাই না কেন না দেখিও সই হরি কোলান দিয়া আনো কিও সই কৃষ্ণ কোলান দেখিও সই হরি কোলান দিয়া আনো কিও সই কৃষ্ণ কোলান দিয়া আনো কিও সই কাঁচা মান্দারের খড়িয়া খায় না দিয়া হরি কাঁচা মান্দারের খড়িয়া খায় না দিয়া রে দেখে কিও সই হরি মিষ্টান দিয়া আনো কিও সই কৃষ্ণ কোলান দিয়া আনো কিও সই হরি সেন্দা সেরে নাকরা সেন্দা রে হরি সেন্দা সেরে নাকরা সেন্দা ওই নারী না পেলাম মাঝে কিও সই হরি কোলান দিয়ে আনো কিও সই কৃষ্ণ কোলান দিয়ে আনো কিও সই কাঁচা মাদালের করিয়া হাই না দিয়া রে কাঁচা মাদালের করি চুপাই না দিয়া রে মুই নারী না পেলাম মাঝে কিও সই হরি কোলান দিয়া আনো কিও সই কৃষ্ণ কোলান দিয়ে আনো কিও সই হরি হরি সন্ধ্যা সেরে শীত ভরা সেনুরে মুই নারী না পেল মাঝে কিও সই হরি ভোলান দিয়া আনো কিও সই কৃষ্ণ ভোলান দিয়া আনো কিও সই কানা দিয়া রে কানা দিয়া হরি রে কানা দিয়া রে মনের মাঝে কিও সই হরি ভোলান দিয়া আনো কিও সই কৃষ্ণ ভোলান দিয়া আনো কিও সই মারির কিল মিলে সুন্দরী পিয়া মারির কিল মিলে সুন্দরী লক্ষ্মী কালাসান বন্দি রে রাজ কালাসান আইসে কি না আইসে আজ কালাসান আইসে কি না আইসে রে মাদুর বান্ধকে তুয়ে শীতের সেন্দুর বান্ধকে তুয়ে কানে কালাসান বাড়ি রে আজ কালাসান আইসে কি না আইসে রে আজ কালাসান আইসে কি না আইসে রে মারির কিল মিলে সুন্দরী টিয়া মারির কিল মিলে সুন্দরী লটি কালাসান বন্দি রে আজ কালাসান আইসে কি না আইসে রে আজ কালাসান আইসে কি না আইসে রে বাসের গালে ধুমা মির মির করে আরে বাসের গালে ধুমা মির মির করে আরে গাবুর ভক্তের বলা গেছে ভুকুর নাম দেখে আরে ডাবলুর ভক্তের বলা গেছে হুলুন নাম দেখে ধরো গাবুর বালো কাজারির মাঝে এয়া হৈছে মোৰ নৰ্থ ইষ্ট।
আমি আৰম্ভণিতে কৈছোঁ যে অঞ্চলটো কোকৰাঝাৰ ধুবুৰী জিলাৰ সীমান্তৱৰ্তী কামানডাঙ্গা অঞ্চল। এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। যিহেতু দেশী জনগোষ্ঠীৰ মুছলমান সমাজৰ দেশী জনগোষ্ঠীৰ পুষ্ণা উৎসৱ আমি দেখুৱাই আছোঁ, কিন্তু এই অঞ্চলত যে সকলোৱে বসবাস কৰে, সকলোৱে নিজৰ নিজৰ উৎসৱ পাৰ্বণত সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহি সহায় সহযোগিতা কৰে, সেয়া আমি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। আমি উল্লেখ কৰা অনুসৰি এইবাৰ আমি আপোনালোকক অনুষ্ঠানত দেখুৱাম এই বৃহত্তৰ অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীৰ বাগৰুম্বাৰ নৃত্য।
আমি অনুষ্ঠানৰ মাজে মাজে আপোনালোকক দেশী জনগোষ্ঠী সম্পৰ্কে কিছু কথা জনোৱাৰ চেষ্টা কৰি আছো। আচলতে ধুবুৰী জিলাত আমি যেহেতু উপস্থিত আছো অনুষ্ঠানৰ বাবে, ধুবুৰী জিলাত মুছলমান বুলি ক'লেই, ইছলাম ধৰ্মৰ লোক বুলি ক'লে সাধাৰণতে এটা ধাৰণা বা ভ্ৰান্ত ধাৰণা মানুহৰ মনত থাকে যে কিবা প্ৰকাৰে কোনো প্ৰকাৰে অবৈধ বাংলাদেশী লোক নেকি, অনুপ্ৰৱেশ কৰা লোক নেকি। এই কথাটোৱে দেশী জনগোষ্ঠীৰ যিসকল লোক আছে ধুবুৰী জিলাত, যিহেতু দেশী জনগোষ্ঠীৰ প্ৰায় 15 লাখ জনসংখ্যা নহয় জানো, তাৰ মাজত আটাইতকৈ বেছি দেশী জনগোষ্ঠীৰ লোক বসবাস কৰে ধুবুৰীত। এই যে অবৈধ বাংলাদেশী টেগটো বা অবৈধ বাংলাদেশী বুলি যি মানুহৰ মনত ধাৰণাই হওক বা ভ্ৰান্ত ধাৰণাই হওক, যিয়ে ধুবুৰীবাসী মুছলমান বুলি কোৱাৰ লগে লগে এটা ধাৰণা মনলৈ আহে, সেই সম্পৰ্কে দেশী লোকসকল কি ধৰণে প্ৰভাৱিত হয়? হয়, প্ৰথমতে ND24 আপোনালৈ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে বিভিন্ন পক্ষই ধুবুৰী জিলা বুলি ক'লে ধুবুৰী জিলা বাংলাদেশ অবৈধ বাংলাদেশী বুলি যিটো ভ্ৰান্ত ধাৰণা, সেইটো এটা ভুল ধাৰণা। কাৰণ আমি অবিভক্ত গোৱালপাৰাত দেশী মানুহখিনি সিঁচৰিত হৈ আছোঁ, তাৰ ভিতৰত বেছি সংখ্যক মানুহে আমাৰ ধুবুৰী জিলাত বসবাস কৰে। গতিকে যিসকলে ভাবে যে ধুবুৰীত অবৈধ বাংলাদেশী বুলি, গতিকে এওঁলোকক আজিৰ এই আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ, ধুবুৰীত আমাৰ বেছি সংখ্যক দেশী মানুহ বসবাস কৰোঁ। গতিকে ধুবুৰী মানে আমি বাংলাদেশী নহয়, আমি যে দেশী মানুহ, আমি যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী, তাৰে এটা নিদৰ্শন আজি আপোনালোকে এই উৎসৱৰ জৰিয়তে আপোনালোকে নিশ্চয় গম পাইছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ পুষ্ণা উদযাপন সমিতি, য'ত আমি উপস্থিত আছোঁ কামানডাঙ্গা পুষ্ণা উদযাপন সমিতিৰ শ্বেখ আব্দুল্লা ডাঙৰীয়া, এওঁ সভাপতি। এওঁৰ মুখেৰে এওঁ মন্তব্যৰে আমি জনোৱাৰ চেষ্টা কৰিলোঁ যে ধুবুৰী জিলাত বসবাস কৰা অধিক সংখ্যক লোক দেশী জনগোষ্ঠীৰ লোক, দেশী মুছলমান লোক, য'ত আমি আজি উপস্থিত হৈ তেওঁলোকৰ সংস্কৃতি দেখুওৱাৰ মাধ্যমেৰে তেওঁলোকক জনোৱাৰ চেষ্টা কৰিছোঁ। এইবাৰ আমি আপোনালোকক দেখুৱাম অনুষ্ঠানৰ জৰিয়তে এউৰি গীত, নহয় জানো? এউৰি গীত আচলতে কি? এউৰি গীত আমাৰ দেশীসকলৰ এটা পৰম্পৰা গীত। ইয়াৰ আগত বহুত ঐতিহ্যৰ পৰা চলি আছে। আমাৰ গৰখীয়াবিলাকে ৰখীয়ালবিলাকে এওঁলোকে ৰাতি হ'লে গাঁৱে গাঁৱে ঘৰে ঘৰে চাউল দালি এইবিলাক মানে মাগি ফুৰে। সেইটোকে আমি এউৰি এটা গীত গাই, সেই গীত গাই গাই ঘৰে ঘৰে যোৱাৰ পিছত যিখিনি বস্তু দিয়ে সেইখিনি লৈ আমি পুষ্ণা খাওঁ। এইখিনি বস্তু লৈ উৰুকাৰ ভোজ ভাত। হয়, এইখিনি উৰুকাৰ ভোজ ভাত খাওঁ আমি। ঠিক আছে, এইবাৰ আমি আপোনালোকক দেখুৱাম এউৰি গীত। পিছফালে সাজু হৈছে এউৰি গীতৰ এটি দল, তেওঁলোকে প্ৰদৰ্শন কৰিব এউৰি গীত। আচলতে এউৰি গীত কি চাওক। চিঞৰে ভাই চিঞ, আইলম রে ভাই উড়িয়া, হাতির কানে চড়িয়া, হাতির কান নরভর করে, নুস্কা বাইগন গাছত ধরে, নুস্কা বাইগন চৌরার ফল, তাক দিয়া খাইলং কর্করা ভাত, কর্করা ভাত খায়া রে, গরু নিলাম শিকারে, ও রে আহল ভাই, তোর গৃহস্থের কয় গাই, 12 গাই 13 বলদ, গায়ের নাম ভমরা, বলদের নাম চামরা, গাই বলদে জুরচংহাল, মানসি কয় ভাল ভাল, গরুর মুখে সুপা দিতে যাই করিবে হেলা, হাতে বেরাবে হাত গুটি, চোখে বেরাবে ঢেলা। ধাপ্পা ধাপ্পা কচুর পাতা তাত ফেলালুং ছাই, হাতি আইসে ঘোড়ায় আইসে ফুল মন্দের ভাই, ফুল মন্দের ভাই রে উড়নি কই তোর, উড়ি উড়ি বেড়ায় রে মো 7 খান চিতর, 7 খান চিতরের 8 খান নাও,
তাতে বসিয়াই আছে দুর্গার মাও দুর্গার মাওলো হাসিল কালা কালা চেংড়ি গুলা নাচিল আইসো সখী জ্বলে যায় জ্বলে যায় আসির ফল খাই সিরি ফল খাইতে নাগিল কাটা হসকাও সতীনের বেটা সতীনের বেটা মরিয়া গেল মোর কাটা খান হসকি পরি হেন্দলি রে হেন্দলি হেন্দলি গাছত কয়টা মশা মারুং ছয়টা মশারে তেলে 12 বাতি জ্বলে 12 বাতি 13 কান বছরে বছরে মাগু আমি ধান দিবেন না চাউল দিবেন জলদি গুৱাহাটীৰ লব দাস ধেমাজিৰ নিৰঞ্জন ভূঞা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহত বিশ্বাসে মিলয় হৰি কৃষ্ণ প্ৰভু ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰিছো ভাগৱত ব্যাখ্যানুষ্ঠান এয়া বিশ্বাসে মিলয় হৰি ND24 গুৰুগৃহৰ এই ভাগৱত ব্যাখ্যানুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকল আমাৰ সৈতে উপস্থিত থাকিব ডিব্ৰুগড়ৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা বিশ্বনাথৰ বিনীত বৰা দৰঙৰ দুলাল কুমাৰ বৰুৱা গুৱাহাটীৰ দীপক ব্ৰহ্ম কলিয়াবৰৰ সমীৰণজ্যোতি হাজৰিকা গুৱাহাটীৰ লব দাস ধেমাজিৰ নিৰঞ্জন ভূঞা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহত বিশ্বাসে মিলয় হৰি কৃষ্ণ প্ৰভু ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰিছো ভাগৱত ব্যাখ্যানুষ্ঠান এয়া বিশ্বাসে মিলয় হৰি ND24 গুৰুগৃহৰ এই ভাগৱত ব্যাখ্যানুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকল আমাৰ সৈতে উপস্থিত থাকিব ডিব্ৰুগড়ৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা বিশ্বনাথৰ বিনীত বৰা দৰঙৰ দুলাল কুমাৰ বৰুৱা গুৱাহাটীৰ দীপক ব্ৰহ্ম কলিয়াবৰৰ সমীৰণজ্যোতি হাজৰিকা গুৱাহাটীৰ লব দাস ধেমাজিৰ নিৰঞ্জন ভূঞা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহত বিশ্বাসে মিলয় হৰি কৃষ্ণ প্ৰভু ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰিছো ভাগৱত ব্যাখ্যানুষ্ঠান এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ লৈছো এই অঞ্চলৰে ৰাভা জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ তেওঁলোকৰ পৰম্পৰাগত কৃষ্টি Fui jinau parana Fui pasi parana Agindini gana vose Agitala gana vose Chapa kora tokai man Alaga jabo saiman Dino chalaya nang Dino chalaya paina Fui jinau parana Dino chalaya nang
Chapakora tokaiman Alaga jabosaiman Dino cholaya nang Dino cholaya paina Chapakora tokaiman Alaga jabosaiman Dino cholaya nang Dino cholaya paina Pai dino parna Pai pasi parna Dini gana wose, agin kala gana wose. Kapakora tokaiman, alaga jabosaiman. Dino cholaya na, dino cholaya paina. Hey, jeki jeki agaiman, pai jino paranang tining. Dalaga sahaiman, tonga jino paranang tining. Jeki jeki agaiman pai jino paranang tining Dalaga sahaiman tonga jino paranang tining Kalabam si hurangan hem tongi ciduwat Galay mina jino nang galay mina jino paranang Kalabam si hurangan hem tongi ciduwat Galay mina jino nang galay mina jino paranang Asong ayang tawatino jasi jara lamo enging Asong ayang tawatino jasi jara lamo enging Jasi lamo bakaiman jara lamo lejaman Leia leia tining nandina Jara lamo bakaiman jasi lamo lejaman Leia leia tining nandina Ajitini tanggam sobagahaina Ajitini tanggam sobagahaina Getini lama kawan gaman kaba bende nang besi bende Getini lama kawan gaman kaba bende nang besi bende Dik capal cak ajale kaca Dik capal cak ajale kaca Cedo handa galai nema ane handa galai nema Orang cedo handa galai nema ane handa galai nema
আমি কৈছো ইতিমধ্যে যে আমি দেশী জনগোষ্ঠীয় লোকসকলৰ যি পৰম্পৰা কৃষ্টি সেয়া আমি আপোনালোকৰ অনুষ্ঠানত দেখুৱাম আৰু দেখুৱাই আছো ইয়াৰ উপৰিও ইয়াত বসবাস কৰা যিসকল অন্যান্য জাতি জনগোষ্ঠীৰ লোক আছে বড়ো ৰাভা আদিবাসী কোচ ৰাজবংশী তেওঁলোকৰো সংস্কৃতি আমি দেখুৱাম
অসমীয়া এ বিহু নদীয়া ঐ বিহু আমাৰ অসমৰ প্ৰাণ এহায় এনুৱা বিহুটিক এৰিব লাগিলে ঐ নৰব অসমৰ মান জাপি সৰু দয়া ও মাকন মনুৰণীয়া ও মাকন জাপি সৰু দয়া ও মাকন মনুৰণীয়া ও মাকন ঘূৰি 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 নাচি যায় নাচি নাচি বাঢ়ি যায় নাচি নাচি বাঢ়ি যায় বিহু তলি দুবৰি বিহু তলি দুবৰি বন মনুৰণীয়া ও মাকন জাপি বিনন্দীয়া ও মাকন ঐ মনুৰণীয়া ও মাকন জাপি বিনন্দীয়া ও মাকন ঘূৰি 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 নাচি যায় নাচি নাচি বাঢ়ি যায় নাচি নাচি বাঢ়ি যায় বিহু তলি দুবৰি বিহু তলি দুবৰি বন বিহু তলি দুবৰি বিহু তলি দুবৰি বন
দেহি দেহি এসতে গো গো হায় হালি জালি ওই দেহি এ বহাগে পালেহি হায় হালি জালি ওই দেহি ফুলিলে ওই ভেবেলি লতা নুগালি জাপি ঐ আকৌ নুগালি জাপি ঐ আচুনো ফুলে পাখি ঐ নিয়ৰত এতিয়াই যাওঁ নিয়ৰত এতিয়াই যাওঁ হৰি ঐ দেহি এ গৰু বিহুৰ দিনা হায় হালি জালি ঐ দেহি এ বস্ত্ৰদান কৰিবা হায় হালি জালি ঐ দেহি তেহে পাবা বৈকুণ্ঠত এচানে নুগাল পিয়ৈ আকৌ নুগালি জাপিয়ৈ আচুনো ফুল পাহিয়ৈ নিয়ৰত এতিয়াই যাওঁ নিয়ৰত এতিয়াই যাওঁ হৰি নৈ কানে ও দেহ মাই মহেনু চৰাইছিলো ও দেহ মাই দলনিৰ পথাৰত তোমাক দেখা পাই ঢপলিয়াই আহিছো দলনি চপাই ঢপলিয়াই আহিছো দলনি চপাই ঢপলিয়াই আহিছো দলনি চপাই Maybe. Hey. Hey. Ah. দেশী জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰ আমি আপোনালোকক অনুষ্ঠানত দেখুৱাম ইতিমধ্যে আমি আপোনালোকক দেশী জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতি দেখুৱালোঁ তেওঁলোকৰ সংস্কৃতিৰ এটা অংশ হৈছে চিডল চিডল কিদৰে প্ৰস্তুত কৰে এগৰাকী বাইদেৱে দেখুৱাই আছে এই ধৰণে চিডল প্ৰস্তুত কৰা হয় দেশী জনগোষ্ঠীয় লোকসকলৰ মাজত বাইদেউ চিডল আমি দেখুৱাই আছোঁ কি ধৰণে প্ৰস্তুত কৰে অকণমান বুজাই দিয়কচোন সমগ্ৰ প্ৰক্ৰিয়াটো কি বুলি কয় কি ধৰণে চিডল প্ৰস্তুত কৰা হয় আচলতে চিডল কি এই কেঁচা মাছ আনি তাৰপিছত ৰ'দত শুকাই চুটকি বনাই এইখিনি এই যে আৰু গুড়ি কৰি এই যে তাৰপিছত এই যে মানা গাছ এই যে এইটো আছে যে মান কচু বুলি কয় এই মান কচুৰ দাণ্ডিটো লাগি দাণ্ডিটো দি তাৰপিছত পাত দি তাৰপিছত আকৌ গোটা কৰিব লাগে গোটা কৰি ফিৰাই যে চোটা দিব লাগে তাৰমানে খাৰ এইটো তাৰপিছত হ'ল ৰং গুড়া তাৰপিছত মিঠাতেল লাগিব তাৰপিছত লাড়ু বনাই এইটো শুকাব লাগিব ৰ'দত শুকাই তাৰপিছত এইটো চেকা বনাই আমালোকে এই দেশী জনগোষ্ঠী এইটো কেতিয়া পৰিৱেশন কৰে কেতিয়া খায় এইটোতো যেতিয়া ইচ্ছা আমাৰ মন সেইখিনি খাই থাকে কিন্তু আমাৰ পুষ্ণা উৎসৱত আমাৰ এইটো লাগিবই পুষ্ণা স্পেচিয়েল হ্যাঁ বেছি স্পেচিয়েলি আৰু এই ধৰণে বনোৱা হয় নহয় জানো হয় আমি দেখুৱালোঁ আপোনালোকক চিডল কি ধৰণে প্ৰস্তুত কৰা হয় দেশী জনগোষ্ঠীয় সমাজত ইয়াৰ উপৰিও পুষ্ণা উৎসৱ উপলক্ষে দেশী জনগোষ্ঠীয় লোকসকলে কি ধৰণে পিঠা পনা আয়োজন কৰে সেয়া আমি আপোনালোকক দেখুৱাম পুষ্ণাত কি ধৰণে পিঠা পনা আয়োজন কৰা হয় সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ ইয়াত দেশী জনগোষ্ঠীয় মহিলাসকলে পিঠা পনা বনাই আছে বাইদেউ কি পিঠা বনাইছে তেলের পিঠা চিমে পিঠে গড়গড়ি চিতি পিঠে এগুলো বানায় পুষ্ণাত কেনেকৈ বনায় আটা গুঁড়ে করি চাউল ভিজাই আটা গুঁড়ে করি তারপরে আটা ভিজেই চিনি তিল দিয়ে চাউলের তেলের পিঠে বানায় আপুনি এটাৰ আগে দেখুৱাই দিয়কচোন কোনটো কি পিঠা বুলি কয় তেলের পিঠা হয় এইটো তেল পিঠা হ্যাঁ আৰু এইটো এইটো চিমা পিঠা হয়
কি পিঠা কয় চিমে পিঠা সীমা পিঠা হ্যাঁ আৰু এফালে লাৰু আছে এইফালে যে লাড়ু পিঠা গড়গড়ি আচ্ছা গড়গড়ি পিঠা গড়গড়ি পিঠা আৰু এফালে এইফালে চিতৈ পিঠা আমাৰ এলে জাতীয় পিঠা আচ্ছা জাতীয় পিঠা কি বুলি কয় চিতৈ পিঠা আচ্ছা আৰু এই ধৰণে পুষ্টাৰ বাবে সাজু হৈছে এওঁলোক এই ধৰণে পুষ্টাত পিঠাপনা প্ৰস্তুত কৰা হয় ইপিনে এইফালে চিৰা খুন্দি আছে অকণমান মই বিপ্লৱ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই ধৰণে চিৰা খুন্দি পুষ্টাৰ বাবে প্ৰস্তুতি চলাইছে বাইদেউ এবাৰত কিমান চিৰা খুন্দিব পাৰি ইয়াতে এবাৰত এইখিনিয়ে হয় আমাৰ এক বাটিমান হয় আপুনি ক'ব আপুনি অকণ এইফালে আহিলে ভাল হ'ব হয় আপুনি এইফালে আহক বাটি বা 1 প্লেট মান চাউল আমাৰ এবাৰতে দিয়ে চিৰা খুন্দা হয় তাৰমানে আমাৰ পিছনা দৈ আৰু চিৰাটো আমাক লাগে তাৰমানে এইটো আমি খাওঁৱে দৈ চিৰাটো যিটো পাত্ৰত খুন্দি থকা হৈছে কি বুলি কয় এইটো আমি আমাৰ দেশী ভাষাত উৰুণ বুলি কওঁ কিছুমানে উখুলি বুলিও কয় এইটো উৰুণ এই ধৰণে এই বাইদেউগৰাকীও খুব সুন্দৰকৈ পিঠা পনা প্ৰস্তুত কৰি আছে জুই ধৰি আছে ইয়াত বিভিন্ন ধৰণে ইয়াত সকলোৱে পিঠা পনা প্ৰস্তুত কৰিছে আচলতে পুষ্টাত পিঠা পনাৰ যিটো পৰ্ব কি পিঠা আমি গম পালোঁ ইতিমধ্যে কি পিঠা পনা বনায় তথাপি অকণমান আগুৱাই আহক আপুনি কি ধৰণৰ পিঠা বিশেষকৈ পৰিৱেশন কৰা হয় পুষ্টাৰ সময়ত আমাৰ পুষ্টাত আচলতে এইটো আমি তেলৰ পিঠা বুলি কওঁ যিটো চাউলটো খুন্দি কাৰণে আমি আটা কৰোঁ সেই পিঠাগুড়ি দি এই পিঠাটো বনোৱা হয় কিছুমানে গুড় মিঠাই চেনি ব্যৱহাৰ কৰে এই পিঠাটো তাৰপিছত এইটো আমি সীমা পিঠা বুলি কওঁ এইটোত আপোনাৰ ভিতৰত কিছুমানে নাৰিকল দিয়ে কিছুমান তিল ব্যৱহাৰ এইটো সীমা পিঠা বুলি কওঁ আৰু সেইটো আমাৰ গড়গড়ি পিঠা গড়গড়ি হয় গড়গড়ি আৰু এই বাইদেউগৰাকী যে খুন্দি আছে কি বুলি কয় এইটো আমি ইয়াত চাউল খুন্দি আছো এইটো এডাল গাইন হয় আমি গাইন বুলি মানে পিঠাগুড়িয়া পিঠাগুড়ি এইটো হয় এইটো পিঠাগুড়ি এইটো আমাৰ হয় পাত্ৰটো কি বুলি কয় এইটো উৰাল একচুৱেলি উৰাল নহয় আমি এইটো উৰুণ বুলি কওঁ আৰু কিছুমানে অঞ্চল বিশেষে এইটো উখুলি বুলিও কয় উৰালটোক আমি উৰুণ বা উখুলি এনেকৈ এই পিঠা পনা পৰ্বটো কিমান দিন ধৰি চলে পুষ্টাত এইটো পুষ্টাত আমাৰ কিছুমানে ধৰক 2-3 দিন আগৰ পৰা এইটো প্ৰস্তুতি কৰি লয় চিৰাটো আমি আগতে খুন্দি লওঁ তাৰপিছত পুষ্টাৰ আগতে আমি আগদিনাখনে হয়তো দৈ আনিলোঁ এনেকৈ তাৰপিছত ধৰক এসপ্তাহলৈকে আমাৰ চলে এই পিঠা পনাবোৰ মানে আলহী আহিলে এই পিঠা পনাৰ আপ্যায়ন কৰা হয় এই পিঠাৰে আমি আপ্যায়ন কৰোঁ তেওঁলোকক আৰু এই ধৰণে ধুবুৰী জিলাৰ কামানডাংলৈ আমি আহি দেশী জনগোষ্ঠীয় লোকসকলৰ যি পুষ্টা উৎসৱ এই পুষ্টা উৎসৱত তেওঁলোকে কি পৰম্পৰা ৰক্ষা কৰে সেয়া দেখুওৱাৰ চেষ্টা কৰিলোঁ লগতে দেশী জনগোষ্ঠী আচলতে কি দেশী জনগোষ্ঠীৰ পৰম্পৰা সংস্কৃতি কেনেকুৱা সেয়া দেখুওৱাৰ আমি চেষ্টা কৰিলোঁ আপোনালোকক বিশেষকৈ দেশী জনগোষ্ঠী সম্পৰ্কে হয়তো বহুতে নাজানে বা যি ধাৰণা আছে হয়তো সেই ধাৰণা ভ্ৰান্ত কিন্তু তেওঁলোকৰ যি সংস্কৃতি পৰম্পৰা তাৰ জৰিয়তে আৰু এই সমাজখনৰ যিসকল বিদত ব্যক্তি আছে তেওঁলোকৰ বিধান ব্যক্তি আছে তেওঁলোকৰ জৰিয়তে আমি কথাসমূহ জনাৰ চেষ্টা কৰিলোঁ আচলতে দেশী জনগোষ্ঠী কি তেওঁলোকৰ যি বসতি সেই বসতি কি ধৰণে আৰম্ভ হৈছিল বিশেষকৈ গোৱালপাৰা অবিভক্ত গোৱালপাৰা জিলাৰ লগতে কামৰূপৰ এটা অংশ সেই অংশত প্ৰায় 15 লাখ সৰ্বমুঠ জনবসতি আছে জনসংখ্যা আছে দেশী জনগোষ্ঠীৰ তেওঁলোকে কি ধৰণে সমাজ জীৱনত অৱদান আগবঢ়াইছে অসমত ৰাজ্যখনত তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰা কেনেকুৱা সেয়া আমি দেখুওৱাৰ চেষ্টা কৰিলোঁ এটা কথা অনুষ্ঠানৰ জৰিয়তে আপোনালোকে দেখিলে যে দেশী জনগোষ্ঠীৰ লোকসকলৰ যি পৰম্পৰা সেই পৰম্পৰাৰ কিছু মিল আছে হিন্দু ধৰ্মৰ সৈতে ইছলাম ধৰ্মীয় লোক হৈও তেওঁলোকৰ পৰম্পৰাৰ কিছু অংশ হিন্দু ধৰ্মৰ লোকাচাৰৰ সৈতে মিলে বিশেষকৈ বিয়াৰ সময়ত বিবাহ অনুষ্ঠানৰ সময়ত তেওঁলোকে সেন্দুৰ ব্যৱহাৰ কৰে এদিনৰ বাবে সেন্দুৰ ব্যৱহাৰ কৰে বিয়া নামত হৰিনাম তেওঁলোকে উল্লেখ কৰে লগতে যিসকল কোচ ৰাজবংশীয় লোক সেই কোচ ৰাজবংশীয় লোকসকলৰ কোচ ৰাজবংশীয় সমাজৰ যি পৰম্পৰা সেই পৰম্পৰাসমূহে তেওঁলোকৰ লগত সেইসমূহ পৰম্পৰাই তেওঁলোকৰো পৰম্পৰা সেই পৰম্পৰাসমূহৰ সাদৃশ্য আছে কৃষ্টি সংস্কৃতিৰ সাদৃশ্য আছে লগতে তেওঁলোকৰ যি ভাষা তেওঁলোকে যি ভাষা কয় ঘৰত যি ভাষা কথিত ভাষা বুলি কোৱা হয় তেওঁলোকৰ ঘৰত কোৱা কথিত ভাষাও মিলে কোচ ৰাজবংশী লোকসকলৰ সৈতে অৰ্থাৎ পূৰ্বতে কোচ ৰাজবংশীয় মূলৰ একাংশ লোক কনভাৰ্ট হৈছিল ধৰ্মান্তৰকৰণ হৈছিল ইছলাম ধৰ্মলৈ আৰু তেতিয়াৰে পৰাই দেশী লোকসকলৰ যি পৰম্পৰা তেওঁলোকৰ জীৱন যাত্ৰা যি দৈনন্দিন জীৱন তেওঁলোকৰ জীৱন পৰিক্ৰমা এই ধৰণে চলি আহিছে আমি তাকেই দেখুওৱাৰ চেষ্টা কৰিলোঁ বিশেষকৈ ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ বঙাইগাঁও চিৰাং আৰু কামৰূপ জিলাৰ কিছু অংশত বসতি আছে দেশী জনগোষ্ঠীৰ লোকৰ আমি অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ সীমিত সময়ৰ মাজত দেশী জনগোষ্ঠী কি তেওঁলোকৰ বসতি কি ধৰণে আৰম্ভ হৈছিল তাকে দেখুওৱাৰ চেষ্টা কৰিলোঁ লগতে তেওঁলোকৰ কৃষ্টি সংস্কৃতি দেখুওৱাৰ চেষ্টা কৰিলোঁ অনুষ্ঠানৰ জৰিয়তে আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই নীলোৎ পালিয়াচুৰী বিদায় লৈছোঁ ধন্যবাদ
শিক্ষানুষ্ঠান এয়া বিশ্বাসে মিলয় হৰি ND24 গুৰুগৃহৰ এই ভাগৱত ব্যাখ্যানুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকল আমাৰ সৈতে উপস্থিত থাকিব ডিব্ৰুগড়ৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা বিশ্বনাথৰ বিনীত বৰা দৰঙৰ দুলাল কুমাৰ বৰুৱা গুৱাহাটীৰ দীপক ব্ৰহ্ম কলিয়াবৰৰ সমীৰণজ্যোতি হাজৰিকা গুৱাহাটীৰ লব দাস ধেমাজিৰ নিৰঞ্জন ভূঞা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহত বিশ্বাসে মিলয় হৰি কৃষ্ণ প্ৰভু ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰিছো ভাগৱত ব্যাখ্যানুষ্ঠান এয়া বিশ্বাসে মিলয় হৰি ND24 গুৰুগৃহৰ এই ভাগৱত ব্যাখ্যানুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকল আমাৰ সৈতে উপস্থিত থাকিব ডিব্ৰুগড়ৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা বিশ্বনাথৰ বিনীত বৰা দৰঙৰ দুলাল কুমাৰ বৰুৱা গুৱাহাটীৰ দীপক ব্ৰহ্ম কলিয়াবৰৰ সমীৰণজ্যোতি হাজৰিকা গুৱাহাটীৰ লব দাস ধেমাজিৰ নিৰঞ্জন ভূঞা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহত বিশ্বাসে মিলয় হৰি কৃষ্ণ প্ৰভু ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰিছো ভাগৱত ব্যাখ্যানুষ্ঠান এয়া বিশ্বাসে মিলয় হৰি ND24 গুৰুগৃহৰ এই ভাগৱত ব্যাখ্যানুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকল আমাৰ সৈতে উপস্থিত থাকিব ডিব্ৰুগড়ৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা বিশ্বনাথৰ বিনীত বৰা দৰঙৰ দুলাল কুমাৰ বৰুৱা গুৱাহাটীৰ দীপক ব্ৰহ্ম কলিয়াবৰৰ সমীৰণজ্যোতি হাজৰিকা গুৱাহাটীৰ লব দাস ধেমাজিৰ নিৰঞ্জন ভূঞা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহত বিশ্বাসে মিলয় হৰি